আমার আহি পাইছে এইবিলাক এলবাম মই জাষ্ট ৰিচিভ কৰিলোঁ আৰু এই চেগতে আপোনালোকে চাব পাৰিব কাৰ কাৰ এলবাম আহি পাইছে আৰু মই দুটামান কথা ক'ব বিচাৰিছোঁ ইয়াতে গোটেই দেখাই দি আছোঁ কাৰ কাৰ এলবাম আহিছে কেনেকুৱা এলবাম আহিছে গোটেইখিনি এলবামেই এইবাৰ যিখিনি অৰ্ডাৰ আছিল সেই অৰ্ডাৰখিনি আপোনাৰ আমি নৰ্মেল যিটো কওঁ মানে চেন কভাৰ হাইগ্লছ পেপাৰ লগতে লেডাৰ বেগ তো মোটামুটি 6টামান এলবাম আহি পাইছে দেখাই দিব খুজিছোঁ তো আপোনালোকে এনেকুৱা ধৰণৰ এলবামবিলাক আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আৰু যিবিলাক বিগিনাৰ্ছ ফটোগ্ৰাফাৰে বৰ্তমান কাম কৰি আছে তেওঁলোকেও আমাৰ পৰা এনেকুৱা এলবামবিলাক ল'ব পাৰিব আমাৰ এইবিলাক এলবামবিলাক কেলকাতা প্ৰিণ্টেড হয় তো আপোনালোকে চাব পাৰিব কিছুমান দেখোঁ আহি যাব এইটো চাইজ আছে 12 চাইজ আপোনাক কেইটামান কোৱালিটি দেখাই দিব খুজিছোঁ বিয়া যিহেতু বিয়া চাই ভাল পাব আপোনালোকে কিনা বিয়া ৰিলেটেড কেইটামান এলবাম দেখাই দিওঁ আপোনালোকে ফটোগ্ৰাফীটো ইয়াৰ পৰা চেক কৰিব পাৰিব ওচৰত আহিবচোন দেখা হ'ব ইয়াতে এইটো অলপমান কি আছে অলপমান জিলিকি আছে না চেন কাভাৰ বুলি কয় এইটো আৰু ইয়াতে দৰা কইনাৰ নাম থাকিব বিয়া ডেট থাকিব লগতে এনেকুৱাকৈ ফটোবিলাক কাভাৰ পেজত আহি যাব বেক কাভাৰ পেজত এনেকৈ ফটো থাকিব লগতে আমাৰ লগো থাকিব লগতে নাম্বাৰ থাকিব কণ্টেক্ট নাম্বাৰবিলাক অলপ ফটোবিলাক আপোনালোকক চেক কৰি দিব খুজিছোঁ কোৱালিটি চাব পাৰে আমি সচৰাচৰ নিকন জেড চিৰিজৰ কেমেৰা ইউজ কৰি আছোঁ গোটেইখিনিতে লগতে বহুত ভাল লেন্সবিলাক পাই যাব ইয়াৰ লগতে তো কোৱালিটি খুবেই ধুনীয়া এইবিলাক এলবাম মানে বহুত দিন লাষ্টিং কৰি যায় ডিজিটেল পেপাৰ হয় এইবিলাক প্লাষ্টিক পেপাৰ ডিজিটেল প্ৰিণ্ট হয় তো আজিৰ সময়ত এইবিলাক এলবামেই চলি আছে চাব পাৰিব তো ইয়াৰ লগতে আৰু কেইটামান এলবাম দেখাই দি আছোঁ বেংগলী বিয়া হয় বেংগলী আছামিজ বিয়া হয় চাব পাৰে সুন্দৰ কোৱালিটি এনেকুৱা ডিজাইনবিলাক হৈ আহে খুবেই ধুনীয়া লগতে এনেকুৱা বেগ পাই যাব এইবিলাকো লেডাৰ বেগ হয় খুব সুন্দৰ বেগ ইয়াৰ লগতে আপোনালোকে যদি 25 পেজ অৰ্ডাৰ কৰে তাৰ লগতে আপোনালোকে আমাৰ পৰা কিছুমান সৰু সুৰা গিফ্ট পাব তেনেকুৱা ধৰক এই গিফ্টবিলাক তাৰমানে চব সময়তো চলি নাথাকে তথাপিতো বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত এলবাম অৰ্ডাৰ কৰিলে আপোনালোকে কিছুমান সৰু গিফ্ট পাব যেনে এনেকুৱা ফটো কেলেণ্ডাৰবিলাক পাব এনেকুৱা এইবিলাক কমপ্লিট ফ্ৰী হয় আমাৰ ফালৰ পৰা গিফ্ট হিচাপত দিয়া যাব এইবিলাক ফটো কেলেণ্ডাৰ লেমিনেশ্যন কৰি দিয়া যায় এইবিলাক ধুনীয়া খুব এটা সৰু গিফ্ট কিন্তু বহুত ধুনীয়া লাগে আৰু লগতে আপোনালোকে যিবিলাক অলপ হেভি এলবাম আছে মানে 25 পেজৰ ওপৰত হ'লে বা 25 পেজৰ পৰা আমি কিছুমান এনেকুৱা সৰু পেন ড্ৰাইভ বক্স দিম আপোনালোকক পেন ড্ৰাইভ বক্স এটা মই খুলি দেখাই আছোঁ খুব ধুনীয়া বস্তু মানে কিন্তু কথাটো কওঁ যে সকলো এলবামতে নাহে এইবিলাক মানে 25 প্লাছ হ'লেহে এনেকুৱা মানে কোম্পানীৰ ফালৰ পৰা এনেকুৱা কিছুমান মানে পেন ড্ৰাইভ বক্স আমাক দিয়ে লগতে আপোনালোকৰ যিবিলাক মানে ধৰক বিয়াৰ ভিডিঅ'বিলাক আমি বনাওঁ ভিডিঅ'বিলাকত পেন ড্ৰাইভত দিয়া যায় আজিৰ সময়ত তো পেন ড্ৰাইভবিলাক আমি এনেকৈ আপোনালোকক বক্সত দিয়া ব্যৱস্থাখন খুবেই সুন্দৰ খুব ধুনীয়া লাগে তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু আৰ মেমৰিজৰ সৈতে জড়িত হওক এটা বিশ্বাসযোগ্য আমাৰ ফটোগ্ৰাফী অনুষ্ঠান এটা তো আপোনালোকে আমাৰ সৈতে জড়িত হওক ইমান বছৰ ধৰক আমি ভালেই ৰেছপন্স পাই আছোঁ মানুহখিনিৰ পৰা সকলোৱে খুব সুন্দৰকৈ আগবাঢ়ি গৈছে আমাক তো আপোনালোকে অৰ্ডাৰ কৰক আহিবলগীয়া বিয়াবিলাক আপোনালোকে কণ্টেক্ট কৰক আমাৰ সৈতে আমি খুব সুন্দৰকৈ আপোনালোকৰ এদিনৰ কাৰণে আপোনালোকৰ তাতে গৈ এদিন বা দুদিন হ'লে জোৰোণবলীয়া বিয়া আৰু দুদিন হ'ব বাৰু যি নহওক তো আপোনাৰ সৈতে আমি জড়িত হ'ম একেবাৰে ফেমিলি মেম্বাৰ হিচাপে আমি আপোনালোকৰ ঘৰৰ কামখিনি কৰি দিম তো আমাৰ সৈতে জড়িত হওক আৰু এতিয়ালৈ যিবিলাক মানুহে আমাৰ সৈতে জড়িত হৈ আছে পজিটিভ ৰেছপন্স পাই আছোঁ ছাপোৰ্ট পাই আছোঁ সকলোখিনিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা তো আপোনালোকে আমাৰ ছাপোৰ্টটো সদায় ৰাখিব আৰু আপোনালোকে আহিবলগীয়া বিয়া বা যিকোনো ইভেণ্টৰ কাৰণে আমাৰ লগত কণ্টেক্ট কৰক ধন্যবাদ